হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত এতিয়া আচাৰ লৈ আহিছোঁ জলফাইৰ। এয়া জলফাইৰ মিঠা জ্বলা আচাৰ। এইখিনি জলফাই আৰু এইখিনি গুড় গলাই লৈছোঁ এনেকুৱাকৈ, আৰু এইখিনি সৰিয়হ পেষ্ট কৰি লৈছোঁ। গুড়খিনি এনেদৰে গলাই লৈছোঁ আৰু জলফাইখিনি এনেদৰে বইল কৰি অকণমান থেতালি লৈছোঁ। আৰু এইখিনি সৰিয়হখিনি অকণমান সময় পানীত তিয়াই থৈ পেলাই পেষ্ট কৰি লৈছোঁ, কিন্তু একেবাৰে মিহি পেষ্ট বনোৱা নাই। আৰু এতিয়া কেৰাহীখন বহাই লৈছোঁ, আৰু মই অকণমান বেছি পৰিমাণত বনাম। জলফাই তাত 2 কিলোমান আছে। আৰু এতিয়া তেলখিনি গৰম হ'ল, ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াত তেজপাত আৰু ইয়াত অকণমান তেজপাত দি লৈছোঁ। আৰু এতিয়া চফ অকণমান দি লৈছোঁ বেছি পৰিমাণত, দি এইখিনি অকণমান লৰাই দি লৈছোঁ এনেকুৱাকৈ। আৰু এতিয়া মই ইয়াত সিজাই থোৱা জলফাইখিনি ইয়াত দি দিছোঁ। সিজাই লৈ পেলাই অকণমান থেতালি লৈছোঁ হাতেৰে চেপি পেলাই। আৰু এইখিনি এতিয়া কেৰাহীত বহাই দি পেলাই লৰাই লৈছোঁ। আৰু ইয়াত ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব, যিবোৰে বেছিকৈ জ্বলা বিচাৰে। মই বহুত বেছি জ্বলা নাখাওঁ, গতিকে মই অকণমান কম পৰিমাণতে দি লৈছোঁ। আৰু এইটো হৈছে কাশ্মীৰী মিৰ্চ পাউডাৰ, যিটো আমি কালাৰৰ বাবে ব্যৱহাৰ কৰোঁ। এইখিনি আপোনালোকে দি ল'ব অকণমান, আৰু অকণমান দিম ইয়াতে। এইখিনি মই দি ল'লোঁ। আৰু ইয়াত মই এতিয়া জিৰা গুড়া অকণমান দি লৈছোঁ। জিৰা গুড়া অকণমান দি ল'লোঁ, আৰু এতিয়া অকণমান লৰাই দিম এনেকৈ। বহুত বেছিকৈ ভাজিব নালাগে। আৰু ইয়াত মই এতিয়া ধনিয়া পাউডাৰ এইখিনি পৰিমাণত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদিও কম দেখিছে, কিন্তু ইয়াত জলফাই 2 কিলোৰ ওচৰত আছে, গতিকে। আৰু এতিয়া হালধি পাউডাৰ অকণমান দি লৈছোঁ। আৰু এইখিনি পিচি লোৱা সৰিয়হখিনি ইয়াত দি দিছোঁ। আপোনালোকে ইয়াতে পানী ব্যৱহাৰ নকৰিব। পানী ব্যৱহাৰ কৰিলে বেছি দিনলৈ ষ্ট'ৰ কৰিবলৈ দিগদাৰ হয় অকণমান, গতিকে পানী ব্যৱহাৰ নকৰিব। এতিয়া এইখিনি দি মই লৰাই দিছোঁ। গোটেইখিনি ভালদৰে সৰিয়হখিনি জলফাইত লাগি ধৰিবলৈ ভালদৰে লৰাই দিছোঁ এইখিনি। আৰু এতিয়া গুড়খিনি তাত দি দিছোঁ। গলাই থৈ দিছিলোঁ অকণমান আগতে আপোনালোকক দেখুৱাইছোঁ। আৰু সেইখিনি ইয়াত ভালদৰে দি লৰাই দিছোঁ। গুড়তো মই পানী ব্যৱহাৰ কৰা নাই। এইখিনি এতিয়া দি দিলোঁ। আৰু জলফাইখিনি লাহে লাহে ভালদৰে মিহি হৈ যাব। এইখিনি হোৱাৰ পিছত আপোনালোকে ঠাণ্ডা হোৱাৰ পিছত তাত ভিনেগাৰ দি পেলাই বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। এইখিনি এতিয়া অকণমান ভাজি ল'ম। এইখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে দেখিছে মই ইয়াতে বহুত বেছি তেল ব্যৱহাৰ কৰা নাই। এইখিনি ভাজি ল'লোঁ, ভাজি হৈ গ'ল অকণমান সময়। আৰু ইয়াত পৰিমাণ মতে নিমখ দি ল'লোঁ। এতিয়া লৰাই দিম। আৰু এইখিনি এনেকৈ অকণমান সময় আৰু লৰাই দি আছোঁ। অলমষ্ট ভাজি হৈ গ'ল। এতিয়া ইয়াত
কেঁচা মিঠাতেল অকণমান ইয়াতে দি লৈছোঁ। আপোনালোকে যদি বেছিকৈ দিব বিচাৰে নমাই লৈ পেলাই আৰু দিব পাৰে। মই ইয়াত বহুত বেছি পৰিমাণে ব্যৱহাৰ নাই কৰা। যদি আপোনালোকে ষ্ট'ৰ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত মিঠাতেল আপোনালোকে ব্যৱহাৰ কৰিলে আৰু বেছিকৈ কৰিব পাৰে। মোৰ এতিয়া ৰেডি হৈ গ'ল জলফাইৰ টেঙা মিঠা জ্বলা আচাৰ। এয়া চাব পাৰে, খাবলৈ কিন্তু বহুত বেছি সোৱাদ হয়।